আমাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ জন্মদিন হিচাপে আমি শিশু দিৱসো উদযাপন কৰোঁ আৰু আমাৰ কোকৰাঝাৰ জিলাত বা এণ্টায়াৰ BTCত প্ৰত্যেক প্ৰকল্পসমূহত সদায় 14 নৱেম্বৰটো শিশু দিৱস হিচাপে পালন কৰি আহিছে আৰু আজিও কৰিছে। এতিয়া ইয়াতে আপোনালোকে দেখিছে শিশুসকলক খেলা ধূলা অলপ আগতে ৰাতিপুৱাৰ ভাগত আমাৰ মহিলা আৰু শিশু বিকাশ মানে ডিপাৰ্টমেণ্টৰ অনাৰেবল EM প্ৰকাশ বসুমতাৰী ছাৰ আহি ইয়াতে ফ্লেগ হোষ্ট কৰিছে আৰু মই চালাকাঠিত গৈছিলোঁ তাত দেৰজাত বসুমতাৰী ছাৰৰ লগত তাতে ফ্লেগ হোষ্ট কৰিলোঁ। এতিয়া আমি আহিছোঁ আৰু যদি সময় হয় আৰু এটা প্ৰজেক্টত যাম আশা কৰোঁ মানে এই অনুষ্ঠানটো যাতে আপোনালোকৰো সহায় সহযোগিতা লাগিব আমাক চলাই নিবৰ কাৰণে আৰু নিয়াৰ ফিউচাৰ আপোনালোকৰ পৰা সদায় সহায় সহযোগিতা আগবঢ়াম। ধন্যবাদ।